এই দোস্ত টিকটক 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 মোৰটো নষ্ট কৰি পেলাইছে ইমান টিকটক ভাৰ্চেছ ইউটিউব তাৰমানে তো লাষ্ট টাইমত এতিয়া টিকটকে হাৰিল আৰু টিকটকটো বেণ্ড হ'বলৈ ধৰিছে তো টিকটকটো বেণ্ড হ'বলৈ ধৰিছে মই তাৰমানে কিমান হেপী হৈছোঁ মই তাৰমানে খুলি ক'ব নোৱাৰোঁ তো মোৰ মতে বহুত ভাল হৈছে কাৰণ 3 মিনিটৰ ভিডিঅ'টো চাওক এনেই তাত কি আছিল মই ভিডিঅ'টো ৰিভিউ কৰি চাইছোঁ তাত কোনো হেৰি নাছিল ৰ'ষ্ট কৰে কমেডি কৰে এইখিনিতো থাকিব লাগিব নহয় তো সেইটোৱেই কাৰণ তেওঁ ইমান তাৰমানে হেৰি কৰা নাছিল গালি দিয়া নাছিল তো ৰ'ষ্টিঙৰ চেনেলটোত এনেকুৱা ভিডিঅ' নহ'লেতো মানুহে নাচাব তো এইটো চিম্পল কথা হয় কাৰণ এনেকুৱা তাৰমানে কৰিব নালাগিছিল ভিডিঅ'টো তো কেৰিমিনিটিৰ লগত ইউটিউবৰ বহুত তাৰমানে ডাঙৰ ডাঙৰ ইউটিউবাৰ লগত তেওঁৰ লগত কণ্টেক্ট হৈ আছে আৰু ডাঙৰ ডাঙৰ ইউটিউবাৰ তেওঁৰ লগত জড়িত হৈ আছে মই গম পালোঁ যে টেকনিকেল গুৰুজী পৰ্যন্ত তেওঁৰ লগত আছে কাৰণ টেকনিকেল গুৰুজী আৰু মনোজ দে টেকনিকেল ইছৰাৰ গোটেইকেইটা ইউটিউব ডাঙৰ ডাঙৰ তেওঁৰ লগত জড়িত হৈ আছে টিকটকৰ ইমান কাম নহ'ব তাৰমানে ইউটিউবৰ লগত টক্কৰ দি নোৱাৰিব মানুহ 90% গেৰাণ্টি আছে যে টিকটক বেণ্ড হ'ব কালি চাইছিলোঁ 2.0 এই ৰেটিং চলি আছে তো আজি চালোঁ ৰাতিপুৱাই চালোঁ যে 1.3 ৰেটিং চলি আছে আৰুতো হেছটেগ কিমান চলি আছে তো গম পাই আছে নিশ্চয় যে হেৰিত টুইটাৰত তো এইটোৱেই তাৰমানে টিকটকৰ প্লেটফৰ্মেই বেলেগ মইতো আগতে ভিডিঅ'টো কৈ দিছোঁ তাৰমানে সেইটো ভিডিঅ' 1 মিনিট আছে কাৰণে মই বেছি ক'বলৈ যোৱা নাই তো মই বহুত হেপী তাৰমানে মই খুলি ক'ব নোৱাৰোঁ যে টিকটকটো বেণ্ড হ'ল আজি চাওক 1.3 হৈছে খালি 1 পইণ্টৰ তলত আহিব কিজানি মই মোৰ মতে যিটো গম পাই আছোঁ তো এইখিনিয়ে আজিলৈকে তো যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ঘণ্টিটো অন কৰি ৰাখিব তো আৰু আপডেট ভিডিঅ' পাবলৈ তো নেক্সট ব্লগত লগ পাম তো আজিলৈ এইখিনি বাই বাই